হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি এটা নাৰিকলৰ লাড়ু ৰেচিপি লৈ আহিছোঁ। নাৰিকলৰ লাড়ু কিদৰে সফেদ বগা কৰি বনাব পাৰি তাৰে এটা ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ চাই কেনেকুৱা লাগিল। তেন্তে আহকচোন ৰেচিপিটো চাই লওঁ। এয়া লৈছোঁ নাৰিকলৰ গুড়ি। ইয়াত দুটা নাৰিকলৰ গুড়ি আছে। নাৰিকলকেইটা কাটি মই ওপৰৰ ক'লা অংশটো আঁতৰাই মিক্সিত গুড়ি কৰি লৈছোঁ। ইয়াত দুটা নাৰিকলৰ গুড়ি আছে। এতিয়া মই ইয়াত চেনি দিম। চাহ খোৱা কাপেৰে, এইটো চাহ খোৱা কাপ হয়, এই কাপটোৰে মই 2 কাপ চেনি দিম। এয়া 1 কাপ মই চেনি দিছোঁ আৰু 1 কাপ দিম চেনি। এয়া আৰু 1 কাপ দি দিছোঁ চেনি। এতিয়া চেনিখিনি নাৰিকলখিনিৰ লগত ভালদৰে সানি ল'ম। মই হাতেৰে সানি ল'ম। হাতেৰে সানিলে ভালদৰে মিহল খাই যায়। এয়া মোৰ সনা হৈ গৈছে। গোটেইখিনি মই ভালদৰে মিহলাই ল'লোঁ। এতিয়া মই এইখিনি প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে ৰাখি থ'ম, যাতে চেনিখিনি ভালদৰে গলি যায়। তেতিয়া মই নাৰিকলখিনি বেছি সময় ভাজিবলগীয়া নহয়, সোনকালে মই লাডুকেইটা মোৰ হৈ যাব। প্ৰায় 2 ঘণ্টামানৰ পিছত এয়া মোৰ নাৰিকলখিনি চাওক, চেনিখিনি প্ৰায় গলি গৈছে। আৰু এফালে মই এটা প্ৰেছাৰ কুকাৰ পাতি লৈছোঁ, কাৰণ প্ৰেছাৰ কুকাৰটোৰ ভিতৰখন চাফা। আমি লাডু বনাবলৈ হ'লে চাফা বাচন ল'ব লাগিব, তেতিয়াহে নাৰিকলৰ লাডুকেইটা বগা হ'ব। এতিয়া মই কুকাৰটোত নাৰিকলৰ গুড়াখিনি দি দিছোঁ। যিহেতু মোৰ বহুত সময় নালাগে ভাজিবলৈ, কাৰণ চেনিখিনি প্ৰায় গলি গৈছেই। এয়া মই নাৰিকলৰ গুড়িখিনি কুকাৰটোত ভৰাই দিলোঁ। এতিয়া মই গেছটো জ্বলাই ল'ম। মই গেছটো জ্বলোৱা নাছিলোঁ, এতিয়াহে জ্বলাম। মই গেছটো জ্বলাই ল' ফ্লেম কৰি ল'লোঁ। কম জুইত ভাজিব লাগিব। লাহে লাহে লৰাই কম জুইত ভাজি থাকিব লাগিব। নাৰিকলৰ লাড়ু বনাবলৈ সহজেই হয়, কিন্তু ঘনাই লৰাই থাকিব লাগে, নহ'লে জ্বলিও যাব পাৰে তলটো। সেইবাবে ঘনাই লৰাই থাকিব লাগিব। এয়া নাৰিকলৰ লাড়ু মই বিহুৰ কাৰণে বনাইছোঁ। যিহেতু বিহু পালেহিয়ে, মাজতে মাত্ৰ 3টা দিন আছে। আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আহিবলগীয়া দিনবোৰ যাতে সকলোৰে বাবে শুভ হয় তাৰে কামনা কৰিলোঁ। এয়া মোৰ চেনিখিনি প্ৰায় গলি গ'ল, আঠা হ'বলৈ ধৰিছে। এনেদৰে ঘনাই লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। আপোনালোকে বিহুত পিঠা পনা বনাইছে নাই জনাব কমেণ্ট কৰি। মই লাডু বনাইছোঁৱেই আৰু পিঠা বনাম, আৰু বাকী কি বনাব পাৰোঁ আপোনালোকক দেখুৱাম বাৰু। এইখিনিতে কথা এটা কৈ থওঁ, যিসকল নতুন দৰ্শকে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে, সেইসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে যেন। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ তেওঁলোকে পোনপ্ৰথমেই পায়। এয়া মোৰ প্ৰায় হৈ গৈছে আৰু অকণমান হ'বলৈ বাকী আছে। আৰু মই অকণমান ভাজিম, বেছি সময় নাভাজোঁ, প্ৰায় 2-3 মিনিটমান ভাজিলেই মোৰ হৈ যাব। এইখিনি সময়তে মই অকণমান ইলাচি গুড়ি দিম। ইলাচি গুড়ি দিলে টেষ্টটো ভাল হয়, গোন্ধটোও ভাল লাগে। নিদিলেও একো নাই। এইখিনি মোৰ ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু নাৰিকলৰ লাড়ুখিনি বনাই ল'ম। এয়া মই কাঁহী এখনত অলপ উলিয়াই লৈছোঁ, এনেকৈ বহলকৈ মেলি দিছোঁ, তেতিয়া ঠাণ্ডা হয় আৰু অতি সোনকালে মই লাডুকেইটা বনাব পাৰিম। এতিয়া মই এটা এটাকৈ লাডুকেইটা বনাই যাম। এনেকৈ মুঠিয়াই লৈ এনেকৈ ঘূৰাই যাম, তেতিয়া লাড়ুটো মিহি হয়, ধুনীয়া হয়, দেখিবলৈও ধুনীয়া হয়। এনেদৰেই মই গোটেইখিনি লাড়ু বনাই ল'ম।
এয়া চাওক মোক দুটা নাৰিকলৰ কিমানখিনি লাড়ু হৈছে। এয়া দেখিছেনে কিমান ধুনীয়া বগা হৈছে। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ৰেচিপি বা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেন্তে আজিলৈ আহোঁ। বাই বাই।